সৈয়দ মুস্তাক আলী ট্ৰফী আৰম্ভণি হৈ গ'ল, য'ত ভাৰতৰ লেজেণ্ড শচীন তেণ্ডুলকাৰৰ পুত্ৰ অৰ্জুন তেণ্ডুলকাৰে এইবাৰ প্ৰথমখন মেচ ত্ৰিপুৰাৰ বিৰুদ্ধে খেলিছিল। আহকচোন আমি আলোচনা কৰোঁ সৈয়দ মুস্তাক আলী ট্ৰফীৰ প্ৰথমখন মেচত অৰ্জুন তেণ্ডুলকাৰৰ প্ৰদৰ্শন কেনেকুৱা ধৰণৰ আছিল। ত্ৰিপুৰাৰ বিপক্ষে অৰ্জুন তেণ্ডুলকাৰে ৩ অভাৰ বল কৰিছিল, য'ত তেওঁ ৬.৬৬ ইকনমিৰ সৈতে ২০ ৰান দিছিল আৰু উইকেট এটাও দখল কৰিব নোৱাৰিলে। আৰু তেওঁ যিহেতু অলৰাউণ্ডাৰ হয়, কিন্তু বেট ধৰিবলৈ সুবিধা নাপালে, কাৰণ তাৰ আগতে গোৱা টীমটোৱে জয়লাভ কৰিবলৈ সক্ষম হ'ল। মেচখনত ত্ৰিপুৰা টীমটোৱে প্ৰথম বেটিং কৰি ২০ অভাৰত ৮টা উইকেটৰ লোকচানত ১১৪ ৰান বনাইছিল, কিন্তু গোৱা টীমটোৱে ১৮ অভাৰ ১টা বলতে জয়লাভ কৰি এইখন মেচ নিজৰ নামত কৰে। আৰু অৰ্জুন তেণ্ডুলকাৰে যদি বেট ধৰিবলৈ সুবিধা পায়, তেন্তে চাবলগীয়া হ'ব যে শচীন তেণ্ডুলকাৰৰ পুত্ৰ অৰ্জুন তেণ্ডুলকাৰে বেটৰ সৈতে কেনেধৰণৰ অৱদান আগবঢ়ায়। আজিৰ ভিডিঅ'টোত ইমানেই আছিল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে চেনেললৈ প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।